নমস্কাৰ। কবিতাৰ শিৰোনাম শূন্যত ওলমি আছে এখন খোলা তৰোৱাল। কবি নাছিৰ আহমেদ। শূন্যত ওলমি আছে এখন খোলা তৰোৱাল। তৰোৱালখনৰ বৰ হেঁপাহ, সিংহাসনত বহি থকা স্বৰ্গদেউৰ ডিঙি চুবলৈ, ধৰ্মৰ বেপাৰীৰ দেশৰ পোচাক খুলি উলংগ কৰিবলৈ, কৃষকক সৰ্বশান্ত কৰা মহাজনৰ দুবাহু কাটিবলৈ। তৰোৱালখনৰ বৰ হেঁপাহ, খাদ্য সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ অভিনয় কৰা ভেজাল কোম্পানীৰ অংগ ছেদ কৰিবলৈ, নষ্ট চৰিত্ৰ ড্ৰাগছ বিক্ৰেতাৰ কলিজা ছিঙিবলৈ, যৌন উশৃংখল নিৰ্লজ্জ ধৰ্ষকৰ পুৰুষত্ব নাখিবলৈ। শূন্যত ওলমি থকা তৰোৱালখন বদ্ধপৰিকৰ, সাম্ৰাজ্যবাদী পুঁজিপতি শাসকক ওফৰাই দিবলৈ। সিহঁতৰ নিষ্ঠুৰ শোষণত তৰোৱালখন ধাৰাল হয়, শোষিত জনতাৰ বুকুত বিদ্ৰোহৰ জুই জ্বলাই দিয়ে। শূন্যত ওলমি আছে এখন খোলা তৰোৱাল, যিখন যিকোনো আগ্নেয় অস্ত্ৰতকৈ বেছি শক্তিশালী। হাইড্ৰজেন বোমায়ো যাক নোৱাৰে কৰিব ধ্বংস। শূন্যত ওলমি আছে এখন খোলা তৰোৱাল, যাৰ মুখখন ৰঙা, নীলা, সেউজীয়া চিয়াঁহীৰে ভৰা। এই খোলা তৰোৱালখন কবিৰ হাতৰ প্ৰধান অস্ত্ৰ, কাৰণ খোলা তৰোৱালখনেৰে কবিয়ে সৃষ্টি কৰে সমাজৰ বুকুত মহা বিপ্লৱৰ মহাতাণ্ডৱ নৃত্য, গঢ়ি তোলে আমূল পৰিৱৰ্তনশীল আদৰ্শ সমাজ। ধন্যবাদ।